কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুলাই মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। জ্যোতিষীয় দিশৰ পৰা এই মাহটো উল্লেখযোগ্য মাহ হিচাপে পৰিগণিত হ'ব, কিয়নো 5টা ৰাশিৰ অধিপতি গ্ৰহ নিজ নিজ গৃহত আহি অৱস্থান কৰিবহি। 2 জুলাইৰ পৰা 12 জুলাইৰ ভিতৰত এই সংযোগ ঘটিব। এতিয়া আহিছোঁ কন্যা ৰাশিৰ ৰাশিফললৈ। জুলাই মাহটোত কন্যা ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত ক্ৰীম কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। 2022 বৰ্ষৰ জুলাই মাহত কন্যা ৰাশিৰ জাতকসকলৰ কাৰণে আয় উপাৰ্জনৰ পথ সুগম হোৱাৰ লগতে কৰ্মস্থান ভাগ্যস্থান এই সকলোবোৰৰ ক্ষেত্ৰতে পজিটিভ ৰিজাল্ট পাব। হাতলৈ ধন ভাগ্যৰ বলত আহিব আৰু ভাগ্যৰ বলতে টকা ঘটাৰ ন পথো খোল খাব। এই মাহত আপোনালোকৰ পূৰ্ণতা প্ৰাপ্তিৰ সময়। সমাজত মান মৰ্যাদাও বৃদ্ধি পাব। কেৱল আপোনালোকে পৰিকল্পিতভাৱে আগবাঢ়ি যাব লাগিব। 15 জুলাইৰ পিছত নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কাৰণেও সময়খিনি উপযোগী। প্ৰফেশ্যনেল ক্ষেত্ৰখনতো শুভত্ব বাঢ়িব। প্ৰফিট গেইন কেনেদৰে কৰিব পাৰি তাতে লক্ষ্য স্থিৰ থাকিব আপোনালোকৰ। বন্ধুবৰ্গৰ পৰা সকলো ক্ষেত্ৰতে সহায় পাব। জুলাই মাহটোত কন্যা ৰাশিৰ জাতকসকলে পাৰ হৈ যোৱা মাহকেইটাতকৈ তুলনামূলকভাৱে আনন্দৰে সময়বিলাক কটাবলৈ সুবিধা পাব। চাকৰিয়ালসকলে কৰ্মস্থানত কোনো ধৰণৰ অৱহেলা নকৰে যেন। কম দূৰত্বৰ ভ্ৰমণ কৰাটো কমাব লাগিব। এনে ধৰণৰ যাত্ৰা কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যান বাহন সাৱধানে চলাব লাগিব। স্বাস্থ্যৰ প্ৰতি সকলো সময়তে যত্ন ৰাখিবই লাগিব। যিসকল সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ আছে সেইসকলেও সাৱধান হ'ব লাগিব। 20 আৰু 21 জুলাইত এই দুটা দিনত পূৰ্ব পৰিকল্পনা নোহোৱাকৈ কোনো কাম নকৰাটোৱেই মংগল হ'ব, কিয়নো চন্দ্ৰ দেৱতা ৰাহু গ্ৰহৰ সৈতে জ্যোতিষ শাস্ত্ৰৰ মতে পাপ স্থানত সম্পৰ্কিত হৈ থাকিব। এই দিন দুটাত সতৰ্ক হৈ চলিব লাগিব। আনহাতে কন্যা ৰাশিৰ যিসকল লোক শিল্প কলা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে 13 জুলাইৰ পিছত সেইসকলৰ নেম আৰু ফ্ৰেম দুয়োটাই বৃদ্ধি পাব। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সময়খিনি অনুকূল। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অনুশীলন কৰি থকা সকলে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলশ্ৰুতিত কৃতকাৰ্য হ'ব পাৰিব। প্ৰেম প্ৰণয়ৰ সম্পৰ্কে ক'বলৈ গ'লে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আহি যাব পাৰে। বিবাহযোগ্যসকলৰ প্ৰেম বিবাহ ঘৰৰ অনুমতি সাপেক্ষে সম্পাদন হোৱাৰ যোগো পৰিছে। কন্যা ৰাশিৰ জাতকসকলে অনাৱশ্যকীয় সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ উপায় হিচাপে মঙ্গলবাৰ দিনটো মানিব পাৰিলে ভাল। এই মাহটোৰ ভিতৰত 1, 2, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 18, 19, 22, 23, 24, 25, 26, 27, 28 আৰু 29 জুলাই এইকেইদিনত আয় শিক্ষা কৰ্ম প্ৰেম আদিবোৰত শুভ আৰু 3, 4, 16, 17, 20 আৰু 21 জুলাই এই দিনকেইটাত সতৰ্ক হ'ব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কন্যা ৰাশিৰ 2022 বৰ্ষৰ জুলাই মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।